Hey guys, welcome to my YouTube channel. So আজি মই আৰু মোৰ লগৰ এটা ইয়াকুব ইয়াক কেটা মানে বেছিভাগ মানুহে মোৰ চিনি পাব লগৰ মোৰ লগতে থাকে বলো এতিয়া আমি ওলাই যাম ক'ত যাম আজি ইয়ামি এতিয়া আজি ইয়ামি কিচেন গৈ আছো বেয়া ভুক লাগিছে তাত আজি অলপ খাও বলক এতিয়া ইয়াকুব এটা চশমা কিনিলে নতুন এটো কিমান ললে 130 ললে কিন্তু 130 কাম কৰাই নাই 130 কাম কৰা নাই নেকি নাই কৰা क्या ही बोलोगे मार्क्स लगा where is my marks ओ बे बेया भूख লাগিছে কিন্তু বে এতে তো ভুক লাগিলে খাই ইয়াকুব কেটা চালিয়া লাগি আছে সব একদম হ্যান্ডসাম হৈ গৈছে গটু হ্যান্ডসামে আছিল বাৰু মেজিক টু ওভাৰটেক কৰিব গৈছিলো মেজিক এফালে কাটি ওলাই আহিছে তো মই কোন ফালে যাম মেজিক এফালে চকাবতো নোৱাৰিম না মানডুটো ফটককে সাইড হৈ যাব পাৰিব আৰু ৰাস্তাৰ এটো খুচকাৰা ৰুল নহয় না এটো মানুহকিটা অলপ বুজি পাব লাগে এতিয়া আমি কিচেন আহি পালো ইয়াকুবে কি অৰ্ডাৰ দিব মই দিওঁ নেকি এতিয়া এইটো আপোনালোকে মেনু কেইটা চাব পাৰে এতিয়া আমি অৰ্ডাৰ দিম চিকেন বাটাৰ মছলা 240 rupees আৰু কি আৰু নান ন বাট আৰু বাটাৰ নান দিম তিনিটা লাগিলে ল'ম আৰু অলপ সোনকালে দিব কবি দিন লাগিছে বেছি ঠিক আছে এতিয়া সাবিৰ আমাৰ লগৰ এইটো ই আজি কৰোণাৰ কাৰণে আহিব পৰা নাই ইয়াত নহলে এটো চেয়াৰতে এতিয়া বহি থাকিলে হয় বহি বেয়া খালে হয় পেটলা হৈ গৈছে আমাৰ এতিয়া পিয়াজ আহি গৈছে দেই সাবিৰৰ ফেভাৰিট বস্তু পিয়াজ যতে যাব পিয়াজ সাবিৰে পিয়াজ কিয় খাই কচোন কিয় সাবিৰ তুমি কোৱা সুধি আছো না কিয় কোৱা ইমান One eternity later. King size to get a video king size to favorite most obe leg piece খুব কাটি দিয়ে ন বেলে হৈ যাব কেনেকা লাগিছে বঢ়িয়া আপোনালোকো আহিবলে দুটা কেমন ঠিক আছে ঠিক আছে এতিয়া যেনেকৈ আমাৰ বাটাৰ চিকেন আৰু নান আহি গ'ল এতিয়া আমি আমাৰ খানাটো ষ্টাৰ্ট কৰি দিওঁ চিকেনটো ধৰি উঠাই দিয়া ইয়ামি কিচেন মোৰ এইটোৰ কাৰণে ভাল লাগে খুব খাই কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে
হা পেটত জাগা নাই পেটত জাগা নাই নেকি মাছটো সোমাব নোৱাৰি কেনেকা লাগিলে খাই তোমাৰ বঢ়িয়া লাগি গোটেই খাই দিছো বহুতে খাই দিলে কেনেকা লাগিলে তাত খাই মানে টেষ্ট কিমান দিবা 5 ৰ ভিতৰত কিমান 5 ৰ ভিতৰত মই কওক 3.5 দিম বাকিখিনি গৰম আছিলে যে আজি দিনটো বহুত গৰম আছিলে হয় কিন্তু সেইটো সুবিধাটো নাছিলে তাত চলোৱা নাছিলে দোকান নাছিলে আকৌ সুধিছো কাৰেণ্ট আছে না আছে বুলিও ক'লে কিন্তু এচিটো নচলালে এইটোতো বেয়া কৰিলে আপোনালোকে কওক সেইটোৱেটো বাকি এনে খোৱাৰ ফালদি ভালে আছিলে সব ভালে আছিলে সো 5 ৰ ভিতৰত 3 আউট অফ 5 আমাৰ ৰেটিংস ক'ব পাৰি ঠিক আছে দিয়া আৰু যাম আৰু এক্সপ্লোৰ কৰিম চাৰিআলি আপোনালোকে এনেকাই চাই থাকিব আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো নতুন চেনেল দেই নতুন চেনেল গ্ৰো খুলিছে ইয়ে চলাব গ্ৰো কৰিবলৈ হেল্প কৰিব থ্যাংক ইউ bye see you in the next vlog bye bye